তেওঁৰ কথাটো অলপ তেৰাকে হৈছে, কিন্তু একেবাৰে বেয়া কথা কোৱা নাই। দেশত থাকে সেই দেশৰ নীতি নিয়ম আমি মানিব লাগিব। এইটো ইমান ডাঙৰ বেয়া কথা কোৱা নাই যে এটা মৌলানাক ইমান জগৰীয়া কৰিব হে আমি ভোট নিদিওঁ তাক, আমি মৌলানাক ছাপোৰ্ট নকৰোঁ বেলেগ কাৰণে ভোটৰ ক্ষেত্ৰত, কিন্তু এটা ভাল কথা ক'লে আমি তাক ইমান বেয়াকৈ ক'ব নোৱাৰোঁ নহয়। ৰাইজকে মই একে হাত জোৰে অনুৰোধ কৰিম, কুৰবানীলৈ এটা বিতৰ্ক সৃষ্টি হৈ আছে। যি নহওক আমাক ন্যায়ালয়ৰ পৰা এটা নিৰ্দেশনা দিছে, সেই নিৰ্দেশনা আমি মানি চলিম। বিশেষ কোনেও যাতে জবাই কৰাৰ সময়ত যাতে কোনো ধৰণৰ চেল্ফি উঠি তেজৰ ফটো দি কোনো ধৰণৰ আনৰ আঘাত নাহানে, আন ধৰ্মৰ মানুহখিনি যাতে কষ্ট নাপায়, কোনো ধৰণৰ ষ্টেটাছো দিব নালাগে, এইটো অনুৰোধ। আৰু অন্যথা কিন্তু প্ৰশাসনে যদি ব্যৱস্থা লয় প্ৰশাসনৰ লগত আমি ঠিকেই কৈছে, কাৰণ এইবুলি আমাৰ ঈদৰ আজহাৰৰ যি আমাৰ নীতি নিৰ্দেশনা দিছে চৰকাৰে সম্পূৰ্ণভাৱে আমি মানি চলিম। আৰু কুৰবানীলৈ যিটো কথা চলি আছে, চাওক কুৰবানীটো এনেকুৱা কথা আমি ঘৰৰ আড়ালত দিলেও একো নহয়, কাৰণ আমি টেক্স স্বীকাৰ কৰাৰ কাৰণেহে কুৰবানী দিওঁ। আমি কাকো দেখাৰ কোনো কাৰণ নাই, আমি এই কোনো ৰাজহুৱা স্থানত কুৰবানী নিদিওঁ। যেনেকৈ চৰকাৰে নীতি নিৰ্দেশনা দিছে ঠিক তেনেকৈ আমি পালন কৰিম। আৰু বিশেষকৈ শ্ৰেণীৰ যুৱক তথা আমাৰ সৰু ভাইটি বা মোৰ ডাঙৰ দাদাও কিছুবিলাক ভুল কৰি থাকে, দাদাৰ দ্বাৰাই বয়সৰ কিছু জ্যেষ্ঠ মানুহে এই ভুলটো কৰে। যিহেতু আমাৰ ছ'চিয়েল মিডিয়াৰ যুগ, মোবাইলৰ যুগ, প্ৰত্যেকটা ঘৰতে কিন্তু মোবাইল আছে। বিশেষকৈ মই এটা অনুৰোধ জনাম, বিশেষকৈ মোৰ জলস্বৰৰ কাৰণে, জলস্বৰৰ লগতে অন্যান্য অঞ্চলৰ ৰাইজকে মই একে হাত জোৰে অনুৰোধ কৰিম। এইকাৰণেই কৰিম কাৰণ এই অসমৰ লগতে গোটাই ইণ্ডিয়াত কিন্তু চাব, ভাৰতবৰ্ষত কিন্তু এটা এই কুৰবানীলৈ এটা বিতৰ্ক সৃষ্টি হৈ আছে। যি নহওক আমাক ন্যায়ালয়ৰ পৰা এটা নিৰ্দেশনা দিছে, সেই নিৰ্দেশনা আমি মানি চলিম। আৰু বিশেষ কোনেও যাতে গৰু কুৰবানীৰ সময়ত মানে সেই জবাই কৰাৰ সময়ত যাতে কোনো ধৰণৰ চেল্ফি উঠি বা কোনো ধৰণৰ তেজৰ ফটো দি কোনো ধৰণৰ যাতে আনৰ মানে আঘাত নাহানে, আন ধৰ্মৰ মানুহখিনি যাতে কষ্ট নাপায়, আমি একে সচেতন ব্যক্তি হিচাপে আমি প্ৰত্যেকটা ল'ৰা ছোৱালীক অনুৰোধ জনাই আছোঁ, তোমালোকে ফেচবুকক আপডেট দিব নালাগে, কোনো ধৰণৰ ষ্টেটাছো দিব নালাগে, এইটো অনুৰোধ। আৰু অন্যথা কিন্তু প্ৰশাসনে যদি ব্যৱস্থা লয় প্ৰশাসনৰ লগত আমি থাকিম। আচ্ছা, বদৰুদ্দিন আজমলে শেহতীয়াকৈ দেখা গৈছে যে কুৰবানীৰ ক্ষেত্ৰত মন্তব্য দিছে যে গৰু কুৰবানী দিব নালাগে, এই ক্ষেত্ৰত আপুনি কি কয়? একচুৱেলি চাওক, গোটাই ভাৰতবৰ্ষৰ লগত অসমতো যি ধৰণৰ বিতৰ্ক চলি আছিল, তেওঁৰ কথাটো অলপ তেৰাকে হৈছে, কিন্তু একেবাৰে বেয়া কথা কোৱা নাই। আমি আপোনাৰ শুনো মানুহৰ বেয়া কথা শুনাতকৈ, আমি কোনো প্ৰতিনিধিৰ বেয়া কথা শুনাতকৈ, RSSৰ বেয়া কথা শুনাতকৈ প্ৰয়োজনে আমি বৰ্জন কৰিম। আমাৰতো এনেকৈ আমি ভাৰতবৰ্ষত থাকোঁ, আমি ভাৰতবৰ্ষৰ নীতি নিৰ্দেশনা মানি চলিম, আমাৰ কি আছে তাতে। যদি এনেকৈ নীতি নিৰ্দেশনা দিয়ে, হাইকোৰ্টৰ পৰা দিয়ক, সুপ্ৰিম কোৰ্টৰ পৰা দিয়ক, আমি কিন্তু মানি চলিব। আমি যোনটো দেশত থাকোঁ সেই দেশৰ নীতি নিয়ম আমি মানিব লাগিব। এইটো ইমান ডাঙৰ বেয়া কথা কোৱা নাই যে এটা মৌলানাক ইমান জগৰীয়া কৰিব হে আমি ভোট নিদিওঁ তাক, আমি মৌলানাক ছাপোৰ্ট নকৰোঁ বেলেগ কাৰণে ভোটৰ ক্ষেত্ৰত, কিন্তু এটা ভাল কথা ক'লে আমি তাক ইমান বেয়াকৈ ক'ব নোৱাৰোঁ নহয়, এইটো বেয়া কথা হৈছে। লখিপুৰৰ বাবলু হোটেল আপোনাৰ সন্মুখলৈ সুস্বাদু বহু ব্যঞ্জনেৰে থলুৱা ভাতৰ থালি পৰিৱেশনৰ বাবে সদায় সাজু বাবলু হোটেল। কেৱল ভাতেই নহয়, জন্মদিনৰ কেক, মিঠাই, অন্য বেকাৰী সামগ্ৰীৰ বাবেও বাবলু হোটেললৈ আহক আৰু পাওক এক অনন্য সোৱাদ। লখিপুৰৰ আইৰণ ব্ৰিজৰ কাষতেই আছে বাবলু হোটেল। আজৰি সময়ত পৰিয়ালৰ সৈতে যাওক আৰু এসাঁজ তৃপ্তিৰে খাওক। আপোনালোকৰ যিকোনো অৰ্ডাৰৰ বাবে 9954646212 এই নম্বৰত যোগাযোগ কৰক।